এতিয়া আমি প্ৰথম প্ৰকাৰটো চাওঁ হেতু হৈছে সংযোজন বিক্ৰিয়া তাৰ আগতে তোমালোকে গম পাইছাই কিতাপত চাওতে যে সংযোজন বিক্ৰিয়াৰ প্ৰথমতে কাৰ্যকলাপ এটাৰে আৰম্ভ কৰিছে 1.4 কাৰ্যকলাপ গতিকে হেতু তোমালোকে চোৱা যে এটা বিকাৰত অলপমান ক্যালসিয়াম অক্সাইড লোৱা হ'ল এতিয়া সদায় এটো মনত ৰাখিবা যে ক্যালসিয়াম অক্সাইড মানে হৈছে পুৰা চূণ মানে যেটো চূণ আমি ঘৰত মানে ঘৰত আনি যেতিয়া আমি বজাৰত কিনিবলৈ পাও পেকেটত সেই পেকেটত যেটো মানে চূণ পাই গুটা গুটাকে সেই চূণটো কি বুলি কয় আমাৰ পুৰা চূণ বুলি কয় বা ক্যালসিয়াম অক্সাইড বুলি কয় আৰু যেতিয়া আৰু এটো হুধি থাকে যে পুৰা চূণৰ ৰাসায়নিক নাম কি ক্যালসিয়াম অক্সাইড আৰু ক্যালসিয়াম অক্সাইডক কি বুলি কয় পুৰা চূণ গতিকে হেতু মনত ৰাখিব লগা কথা আৰু যেতিয়া আমি তাক ব্যৱহাৰ কৰো তেতিয়া আমি কি কৰো তাক পানীত শিথিলিত কৰি লও মিন্স পানীত জিকাই থাও আৰু তাৰ পৰা কি ওলাই বুৰবুৰনি ওলাই হেতু মানে মন কৰিলে গম পাবা বা মই এতিয়া কম যে কি হয় তাৰ পাছত সেই ক্যালসিয়াম অক্সাইড খিনি আকৌ ক্যালসিয়াম হাইড্ৰক্সাইডত উৎপন্ন হয় হেতু গম পাবা গতিকে ইয়াত কি হয় আমি যদি পুৰা চূণতে লাহে লাহে পানী যোগ কৰো এটা দিছে যে পুৰা চূণত যদি আমি লাহে লাহে পানী যোগ কৰো তেতিয়া আৰু বিকাৰটো যদি আমি সুই চাও হাতেৰে এই আৰু এটা যে আমি বিক্ৰিয়া পাইছিলো কাৰ্যকলাপত ঠিক তেনেদৰে ইয়াতেও কি হ'ব আমাৰ বিকাৰটো গৰম হ'ব যদি আমি বিকাৰটো সুই চাও কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব গতিকে 4 নম্বৰ শৰ্ত কি হয় উষ্ণতাৰ পৰিৱৰ্তন গতিকে উষ্ণতাৰ পৰিৱৰ্তন ইয়াত দেখা যায় গতিকে পানীৰে হৈতে ক্যালসিয়াম অক্সাইডে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব শিথিলিত চূণ উৎপাদন কৰিব আৰু শিথিলিত চূণ মানে হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু এটো টাৰ্মো বহুত মনত ৰাখিবলগীয়া যে শিথিলিত চূণৰ ৰাসায়নিক নাম কি ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ক্যালসিয়াম মানে ৰাসায়নিক সংকেত গতিকে তেতিয়া তোমালোকে যদি সুধে তোমালোকে কি পৰিৱৰ্তন লক্ষ্য কৰিবা বা কি পৰিৱৰ্তন পাবা তে কি লিখিব লাগিব যে বিকাৰটো অতিশয় গৰম হ'ব কাৰণ ই এটা তাপবৰ্জী বিক্ৰিয়া এটা তাপবৰ্জী বিক্ৰিয়া মানে কি বা তাপবৰ্জী প্ৰক্ৰিয়া মানে কি যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় হেবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে গতিকে তাপৰ উৎপন্ন হ'ব আৰু এই ৰিঅ্যাকশনটো পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু তোমালোকে নিজে জানিব লাগে যে যেটো হলে ব্যৱহাৰ কৰি থকা চূণটো মানে ঘৰত আনে যেহেতু গতিকে CaO আৰু অকল খোৱাৰ কাৰণে আমাৰ চূণটো ব্যৱহাৰ নকৰে আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰে গতিকে ৰিঅ্যাকশনটো কি CaO ক্যালসিয়াম অক্সাইড যেটো সলিড গুটা অৱস্থাত আছিল আমি যেতিয়া পানীত টিকালো পানীটো আমি লিকুইড ফৰ্মত টিকালো গতিকে H2O লিকুইড তাত কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড যেটো এটা লুপথুপিয়া পদাৰ্থ মানে গুটা প্লাস পনিয়া কি হ'ব এটা লুপথুপিয়া পদাৰ্থ হ'ব গতিকে এটো কেবা একুয়াস আৰু কি উৎপন্ন হ'ব তাপ গতিকে প্লাস তাপ গতিকে এটো ৰিঅ্যাকশন বহুত ইজি হৈ পৰে যদি তোমালোকে বুজি ললে ৰিঅ্যাকশনটো বহুত ইজি হৈ পৰে লিখোতে গতিকে সদায় ৰিঅ্যাকশন এটা কি উৎপন্ন হয় বা কেনেকুৱা ষ্টেটত আমি তাক লও হেতু সদায় মনত ৰাখিবা তেতিয়া সদায় ৰিঅ্যাকশনটো লিখাত বহুত ইজি হৈ পৰিব গতিকে এটো কি হল তাপবৰ্জী বিক্ৰিয়া হল এতিয়া তাপবৰ্জী বিক্ৰিয়াৰ কথানো সংযোজন বিক্ৰিয়াৰ লগত কিয় দিলে কাৰণ সংযোজন বিক্ৰিয়া মানে কি যে যেতিয়া এটা বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় মানে মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে সংযোজন বিক্ৰিয়া বোলে ওকে তো ইয়াতেও কি হৈছে ক্যালসিয়াম অক্সাইডে পানীৰে হৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ মানে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে আৰু লগতে প্ৰচুৰ তাপ উৎপন্ন কৰে এটা তোমালোকে যে কৈছে যে মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় মিন্স বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন এটাই হয় কিন্তু তাৰ লগত বেলেগ তাপ বা শক্তি মানে উৎপন্ন হ'ব পাৰে হেতু কোৱা নাই মানে বেলেগ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন নহয় কিন্তু তাৰ লগত তাপ উৎপন্ন হ'ব পাৰে গতিকে তাপটোক মানে আমি পদাৰ্থ বুলি ধৰিব নালাগে গতিকে তাপটোক আমি কি কৰিম এটা শক্তি বুলি ধৰি এতিয়া